নৌকা বাহ কৰি গোটেই সৌদাগৰ নৌকা চলালো চিটে দেখো যায় বাৰ মধ্যাহ্নত স্নান কৰি কিছু মাত্ৰ খাই সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ঘৰত কালি সত্যনাৰায়ণ পূজা এভাগ পাতিলোঁ। বহুত মানুহক মাতিব লাগিছিল, ওচৰ চুবুৰীয়াসকলক মাতিব লাগিছিলে, তেনেকৈ মাতিব নোৱাৰিলোঁ। তাৰ কাৰণে বেয়া নাপাব, কাৰণ আমাৰ ঘৰৰ কাষতে এখন ফুটবল মেটচ হৈ আছিলে আৰু লগতে মোৰ ঘৰতে এখন সৰু দোকান আছে, সেইটো কাৰণে মই মানুহ মাতিব নোৱাৰিলোঁ। আৰু হ'লেও মোৰ যদিও মই কাকো নিমন্ত্ৰণ কৰা নাছিলোঁ, কিন্তু দুই এজন তেনেকৈ অনিমন্ত্ৰিত অতিথি আমাৰ ঘৰলৈ আহিছিলে। সেইবোৰ ভিডিঅ' ল'বলৈ মোৰ সময় নহ'লে ভিডিঅ' কৰিবলৈ, অলপ নিজেই চব কৰিব লগা হোৱাৰ কাৰণে ব্যস্ত আছিলোঁ। যদি ভাল পায় আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। কৰ্পূৰ প্ৰদীপম শ্ৰী সত্যনাৰায়ণায় নমঃ। নিবেদয়ামি দেবে এয়া দাদাই সত্যনাৰায়ণ পূজাৰ পাঁচালি পাঠ কৰিছে। কপতে হৰিয়ান হন বিধুলতা পতা শুনি সমতে কৰি বুকে বন এনেকালে ঈশ্বৰয়াপি কৰি লকতন তাতে আইল সদা গৰ ধন মানুয়া সতৰে জনাই সদা ঘৰ ঘৰে গৈয়া জামাতা আইল বুলি ৰংগ ভৈল মনে কলাৱতী প্ৰসাদক থৈলা সেই স্থানে। খেলখন আমাৰ ঘৰৰ কাষতে হৈছিলে কাৰণে তাৰে অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। কিবা দ্ৰব্য বস্তু দিব আমি আপুনি লক্ষ্মীৰ প্ৰতি কিবা স্তুতি কৰিব আমি যাৰ ভাৰ্যা সৰস্বতী নম ব্ৰাহ্মণ্য দেৱায় ব্ৰাহ্মণ হিতায় জগত হিতায় কৃষ্ণায় গোবিন্দায় নম নমঃ প্ৰভু নাৰায়ণ। আপোনাৰ পাদপংকজত এপাটি গন্ধ পুষ্প প্ৰদান কৰাৰ মানস আছিল তদুদ্দেশ্যে পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণক প্ৰাতঃ বেলাত বিপ্ৰক আমন্ত্ৰণ কৰি আনি প্ৰভু আপোনাৰ চৰণত যথা লাভ সাধ্য দ্ৰব্যাদি আগবঢ়াই পূজন আৰু পূজনৰ কৰ্ম অন্তত সেৱা ধৰিছোঁ। ন দেৱং দেৱমৰ্চয় দেৱতা হৈ দেৱতাৰ পূজা অৰ্চনা কৰিব পাৰি। মনুষ্যাদি সৰুতে দিয়া ধোৱা স্থান কাল পাত্ৰভূমি যদি সিদ্ধ হৈছে তৎসিদ্ধ ক্ষমাপন্ন হওক এই গন্ধ পুষ্পভাগ প্ৰভুৱে সাদৰে গ্ৰহণ ভাৱ কৰি সেয়কীৰ যি সত অভীষ্ট সংসিদ্ধি কৰক পুণ্যপদ ভাবি নকৰক কৰ্মস্থানত যি বেদ আছে তদ্বেদে কৰি বৰ্তমান কৰক কোনো